নমস্কাৰ, মই মেৰিলিন। মোৰ চেনেলটোলৈ আপোনালোকক স্বাগত। সকলো ভালে আছে, মোৰো ভাল। আজি যিহেতু ধনতেৰছ, আপোনালোকে জানে মই ৰাতিপুৱা কৈছোঁৱেই যে ধনতেৰছত কি কি কৰিব লাগে, তাৰ নিয়মসমূহ কি, সকলোখিনি কৈছোঁ। কিন্তু এতিয়া এটি গুৰুত্বপূৰ্ণ বিষয় লৈ আহিছোঁ। কাইলৈ হৈছে ভূত চতুৰ্দশী। আচলতে কি, তাৰে নিয়মসমূহ কি বা কি কৰিব লাগে সেইখিনি বিষয়ে জানেনে? যদি নাজানে তেনেহ'লে এই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈ চাব। আৰু ভূত চতুৰ্দশীৰ বাবে আপোনালোকে সকলোখিনি কথা জানিবলৈ পাৰিব এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে বলক আমি ভূত চতুৰ্দশীৰ কথা কিছু আলোচনা কৰোঁ। ভূত চতুৰ্দশী হৈছে লক্ষী পূৰ্ণিমাৰ যিটো নেক্সট আপোনাৰ চতুৰ্দশী আহে, সেইটোতে ভূত চতুৰ্দশী পালন কৰা হয়। অৰ্থাৎ কালী পূজাৰ আগদিনাখন ভূত চতুৰ্দশী পালন কৰা হয়। ভূত চতুৰ্দশী হৈছে কাইলৈ, অৰ্থাৎ কাইলৈ হ'ল 30 অক্টোবৰ। গতিকে কাইলৈ হ'ল ভূত চতুৰ্দশী। ভূত চতুৰ্দশী হৈছে মা কালীৰ লগত যিখিনি ভূত প্ৰেত আহে তেওঁলোকক সন্তুষ্ট কৰিবলৈ ভূত চতুৰ্দশী পালন কৰা হয়। আৰু এই ভূত চতুৰ্দশীত আপোনালোকে 14 গছ চাকি জ্বলাব লাগিব। আৰু সেই চাকি গছ আচলতে আগত শাস্ত্ৰমতে কোৱা হৈছে যে সেই চাকি গছ যদি কঁঠালৰ পাতেৰে আপোনালোকে চাকিৰ আকাৰ এটা বনাই ল'ব পাৰে বা তাত খলা দি এনেকৈ যদি সৰুকৈ বনাই লয়, তেতিয়াহ'লে সেই চাকিত আপোনালোকে যদি ঘিউ দিয়ে আৰু ঘিউৰ চাকি জ্বলাই সেই 14 গছ, তেতিয়াহ'লে কোৱা হয় যে যি মা কালীৰ লগত যিখিনি প্ৰেত আত্মা আহে সেইখিনি সন্তুষ্ট হয় বুলি কয়। আৰু গোটেই বছৰটো আপোনাৰ ঘৰখনৰ কাৰণে ভাল বুলি কোৱা হৈছে। গতিকে ভূত চতুৰ্দশীত আপোনালোকে কি কৰিব লাগিব? কাইলৈ সূৰ্য অস্ত হোৱাৰ লগে লগে আপোনালোকে যিহেতু মন্দিৰত চাকি দিয়ে, মন্দিৰত চাকি বন্তি জ্বলোৱা হোৱাৰ পিছত আপোনালোকৰ যি ঘৰৰ মন্দিৰত চাকি বন্তি জ্বলাই ল'ব। চাকি বন্তি জ্বলোৱা হোৱাৰ পিছত আপোনালোকে যি মই 14 গছ চাকিৰ কথা উল্লেখ কৰিছোঁ, সেই 14 গছ চাকি আপোনালোকে আপোনালোকৰ প্ৰত্যেকটো কোঠাত এগছ আপোনালোকে চাকি দিব লাগিব। য'ত য'ত আপোনালোকৰ এন্ধাৰ দেখি আপোনালোকে যে গম পাব আপোনালোকৰ ঘৰৰ কোনটো দিশত অকণমান আন্ধাৰ, বা গডৰেজৰ ছাইডত হওক, যিকোনো জেগাত আপোনালোকে দিব পাৰে। মুঠতে 14 গছ চাকি কাইলৈ আপোনালোকে দিব লাগে। আৰু সেই 14 গছ চাকি দিয়াৰ ফলত কোৱা হয় যে যি মা কালীৰ লগত প্ৰেত আত্মাখিনি থাকে বা তেওঁলোক আহে, সেই সকলোখিনি সন্তুষ্ট হয় বুলি কয়। আৰু গোটেই বছৰটো আপোনালোকৰ গোটেই ঘৰখনৰ প্ৰত্যেকজন সদস্যৰ কাৰণে ভাল বুলি কোৱা হয়। আৰু এই ভূত চতুৰ্দশীত আৰু এটা কাৰণ আছে। আমাৰ যি পূৰ্বপুৰুষসকলৰ লোক আছে তেওঁলোকো আহে বুলি কয় মৰ্ত্যলৈ, বা আমাৰ ঘৰবিলাকলৈ আহে বুলি কয়। তেওঁলোককো যদি এই 14 গছ চাকি দিয়া হয়, কয় যে তেওঁলোকৰ যি আত্মা সেয়াও সন্তুষ্ট হয় বুলি কয়। গোটেই বছৰটোৰ কাৰণে তেওঁলোকে আমাক আশীৰ্বাদ দিয়ে বুলি কোৱা হয়। কাৰণ এই 14 গছ চাকি বিশেষকৈতো কৈছোঁৱেই যে মা কালীৰ লগত যিখিনি প্ৰেত আত্মা আহে তেওঁলোকৰ কাৰণেহে দিয়া হয়। তথাপিও কোৱা হয় শাস্ত্ৰমতে যে পূৰ্বপুৰুষৰ লোকসকলৰ কাৰণেও এই 14 গছ চাকি দিয়া হয়। গতিকে তেওঁলোক সন্তুষ্ট হয় আৰু ঘৰখনক আশীৰ্বাদ দিয়ে বুলি কোৱা হয়। গতিকে আপোনালোকে যদি পাৰে, আৰু এটা কথা কওঁ, আচলতে মই নিজেও ভূত চতুৰ্দশীৰ বিষয়ে জানা নাছিলোঁ, কিন্তু মই যেতিয়াৰ পৰা জানিছোঁ তেতিয়াৰ পৰাই নিয়মখিনি কৰি আহিছোঁ। আৰু মই নিজে ইয়াৰ পৰা বহুখিনি সুফল পাইছোঁ। বহুত নিগেটিভ মই এনাৰ্জিসমূহ গুচি যোৱা যেন নিজৰ অনুভৱ হয়, যেন পজিটিভ এনাৰ্জি ঘৰখনলৈ আহিছে। গতিকে হয়তো আপোনালোকৰো এনেকুৱা অনুভৱ হ'ব পাৰে। আপোনালোকে দি চাওক, দি চালে আপোনালোকে গম পাব। 14 গছ চাকি, আকৌবাৰ কৈছোঁ, এই 14 গছ চাকি আপোনালোকে যদি দিব খোজে, ভূত চতুৰ্দশী হ'ল কাইলৈ, আৰু কাইলৈ আপোনালোকে গধূলি সময় সূৰ্য অস্ত হোৱাৰ লগে লগে যেতিয়া আপোনালোকৰ ঘৰৰ গোঁসাই ঘৰত চাকি দিব, চাকি বন্তি দিয়া হোৱাৰ পিছত এই 14 গছ চাকি দিব। আৰু এই 14 গছ চাকি ঘিউৰ চাকি দিলে আপোনালোকৰ কাৰণে বেছি ভাল। গতিকে আৰু মই আহিম পুনৰবাৰ এনে ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম। আৰু এটা কথা ক'ব লাগিব, আপোনালোকে মোৰ ভিডিঅ'সমূহত খুব বেছি মৰম দিছে, আশীৰ্বাদ দিছে। এয়া মৰম আগলৈ পাই থাকিম বুলি আশা কৰিছোঁ। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু পাৰিলে আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গ বা ফেমিলিৰ যিকোনো মেম্বাৰক শ্বেয়াৰ কৰি দিব, যাতে যিসকলে এই বিষয়ে ভূত চতুৰ্দশীৰ বিষয়ে নাজানে তেওঁলোকে যাতে কিছু সংখ্যক হ'লেও মোৰ এই ভিডিঅ'টোৰ জৰিয়তে তেওঁলোকে উপকৃত হয়, বা তেওঁলোকেও যাতে কাইলৈ এইখিনি নিয়ম কৰিব পাৰে, সেইবাবে কৈছোঁ। গতিকে আজিলৈ আহিছোঁ, ধন্যবাদ। পুনৰবাৰ আপোনালোকক মই বহুত বেছি ধন্যবাদ জনাইছোঁ। আহিছোঁ।